এতিয়া আহক আজি প্ৰকাশিত দৈনিক বাতৰি কাকতৰ কেইটামান বাতৰিৰ শিৰোনাম থোৰতে জানি থওঁ। বেলেগ বেলেগ বাতৰিক গুৰুত্ব আৰোপ কৰি আজিৰ দৈনিক কাকতসমূহে প্ৰথম পৃষ্ঠাৰ শীৰ্ষ বাতৰি প্ৰকাশ কৰিছে যদিও চামগুৰিত ব্যাপক হিংসাত্মক ঘটনাৰ মাজেৰে নিৰ্বাচনী প্ৰচাৰ চলা বাতৰিক একাধিক কাকতে মুখ্য বাতৰি ৰূপে বৰ হৰফেৰে প্ৰকাশ কৰিছে। শিৰোনাম এনেধৰণৰ: চামগুৰিত বিজেপিৰ পদযাত্ৰালৈ দুৰ্বৃত্তৰ গুলীবৰ্ষণ, বিধায়ক জিতু গোস্বামীৰ গাড়ীটো আক্ৰমণ, উপৰ্যুপৰি হিংসাত্মক ঘটনাৰে উত্তপ্ত উপ নিৰ্বাচনৰ পৰিৱেশ, কংগ্ৰেছ গেৰুৱা দলৰ সংঘাত ৰোধত ব্যৰ্থ আৰক্ষী, অস্তিত্বহীন প্ৰশাসন, চামগুৰিত ভয়াৱহ নিৰ্বাচনী হিংসা, মাজনিশা কংগ্ৰেছীৰ ঘৰত তাণ্ডৱ, জনজাতিকৰণৰ দাবীত তিনিচুকীয়াত মৰাণ মটকৰ সংগঠনে জোৰদাৰ আন্দোলন কৰাৰ বাতৰিকো একাধিক কাকতে প্ৰথম পৃষ্ঠাত সচিত্ৰ প্ৰকাশ কৰিছে। শিৰোনাম এনেধৰণৰ: জনজাতিকৰণ ক্ষোভত পুনৰ উত্তপ্ত ৰাজ্য, তিনিচুকীয়াত আৰক্ষী প্ৰতিবাদকাৰীৰ মাজত হতাহতি, 6 জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত জুৱেল ওৰামৰ মন্তব্যই জ্বলাইছে অসম, আৰক্ষীৰ ফায়াৰ এক্সটিংগুইচাৰত আহত হ'ল কেইবাজনো প্ৰতিবাদকাৰী, আটাচুৰুৰ তীব্ৰ বিৰোধিতা। আজিৰ কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰা অন্যান্য কেতবোৰ বাতৰিৰ শিৰোনাম হ'ল এনেধৰণৰ: উৰণ সেতু নিৰ্মাণৰ নামত গছ কটাৰ তীব্ৰ বিৰোধিতা, মহানগৰীৰ ভৰলুমুখত মানৱ শৃংখল, ট্ৰেডিং কেলেংকাৰী, ৰাজ্যৰ 15 ঠাইত CBI অভিযান, শোণিতপুৰত 11 জনৰ বিৰুদ্ধে অভিযান, জীৱনজোৰা সাধনা বঁটাৰে সন্মানিত হ'ল শিল্পী ডলি ঘোষ, 22টা শিতানত AM টেলিভিছনৰ ৰেঙনি মিউজিক এৱাৰ্ডছ 2024ৰ প্ৰদান। ৰাজ্যত বাহকজনিত ৰোগৰ ভয়াৱহ ৰূপ, জাপানী এনকেফেলাইটিছৰ 11 মাহত 52 গৰাকীৰ প্ৰাণহানি, বেলুচিস্তানৰ ৰেল ষ্টেচনত ভয়ংকৰ বিস্ফোৰণ, 25 গৰাকী লোক নিহত, আহত 46 জন। কাকতসমূহৰ ক্ৰীড়া পৃষ্ঠাত প্ৰকাশিত কিছু বাতৰিৰ শিৰোনাম হ'ল: নিউজিলেণ্ডৰ বিৰুদ্ধে বিপৰ্যয়েৰে জোকাৰি দিছে ভাৰতীয় ক্ৰিকেট, বৰ্ডৰ মাৰাথন জেৰাৰ মুখত ৰোহিত শৰ্মা, গৌতম গম্ভীৰ, ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত চলিত T20 ক্ৰিকেট শৃংখলাৰ প্ৰথম মেচত 61 ৰানত টীম ইণ্ডিয়াৰ সহজ জয়, ডাৰবানত সঞ্জু চেমছনৰ চমৎকাৰ, 50টা বলত 10টা ছিক্সাৰসহ 107 ৰান সংগ্ৰহ। আজি অষ্ট্ৰেলিয়া অভিমুখে টীম ইণ্ডিয়া, সন্মুখত 5খন টেষ্টৰ কঠিন শৃংখলা। ৰঞ্জী ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতা, অসম আৰু তামিলনাডুৰ মাজৰ খেল ড্ৰ, অসমৰ 3 পইণ্ট অৰ্জন। CK নাইডু ট্ৰফী ক্ৰিকেট শৃংখলা, ধাৰাসায়ী অৰুণাচল, 178 ৰানত অসমৰ জয়লাভ। ৰাষ্ট্ৰীয় স্কুল ভলীবল প্ৰতিযোগিতা, অসমৰ দল কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আন্তঃ মহাবিদ্যালয় ফুটবল প্ৰতিযোগিতা, খোৱাং মহাবিদ্যালয় চেম্পিয়ন। এতিয়া আহিছোঁ সম্পাদকীয় শিতানলৈ। তথ্য প্ৰযুক্তিৰ চমকপ্ৰদ ছুপাৰ কম্পিউটাৰ আৰু একে সময়তে কৃত্ৰিম বুদ্ধিমত্তা চমুকৈ AI আৱিষ্কাৰে আজি মানৱ সমাজৰ ওপৰত ব্যাপক আৰু গভীৰ প্ৰভাৱ পেলোৱাই নহয়, AI অতি সোনকালেই মানুহকো নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হ'ব বুলি বিজ্ঞানীসকলে ব্যক্ত কৰাৰ বিষয়ে উল্লেখ কৰি দৈনিক অগ্ৰদূত কাকতে সম্পাদকীয় প্ৰকাশ কৰিছে। শিৰোনাম: বিজ্ঞানীৰ সকিয়নি। ধাৰাবাহিকভাৱে ভাৰতীয় শ্বেয়াৰ বজাৰৰ নিম্নগামী হোৱাৰ বিষয়ে উল্লেখ কৰি অসম আদিত্য কাকতে সম্পাদকীয় প্ৰকাশ কৰিছে। শিৰোনাম: শ্বেয়াৰ বজাৰৰ খহনীয়া। পৰিস্থিতিৰ ৰং এই শিৰোনাম দৈনিক অসম কাকতৰ। আজিৰ বাতৰি কাকতৰ বাতৰিৰ শিৰোনাম ইমানেই। শ্ৰোতা বন্ধু, আজিলৈ সময় হ'ল। আজিৰ দিনটো আপোনাৰ বাবে হৈ পৰক সুখ সমৃদ্ধিৰে ভৰপূৰ। তাৰেই কামনাৰে আজিৰ অনুষ্ঠান ইমানতে সামৰিছোঁ। নমস্কাৰ। আজিৰ দিনটো অনুষ্ঠানটি শুনিলে এয়া আকাশবাণী ডিব্ৰুগড়।